ড্ৰেছ কেজোৰ ভাল লাগিছে দেই থেংক ইউ মানে ছাৰ অসমীয়া সাজপাৰটোৱে ৰাখিব বিচাৰিলো আৰু খালি টঙালিখন কঁকালত হ'ব মই ইয়াতে ঠেকা কাম চলিবলৈ এনেই লগাই থৈছো বহুত তছলি ছাৰ শ্ব'টোৰ লিংক কেনেকে পালে আছা কি পালে লিম হঠাৎ ভাগ্যৰ দুৱাৰ মুকলি হ'ল ছাৰ গ'লো প্ৰায় 4খন ফ্লাইট বগালো ফ্লাইটৰ ভিতৰত এচিও পালো তাতো ধুনীয়া দামী হোটেলত উঠেছি এচিৰ কথা সোধা নাই লিংকটো কেনেকে পালে পুনেৰ পৰা আমাৰ অসমৰ হিল্লুল দালে কণ্টেক্ট কৰিলে হিল্লুল দাই মোক কণ্টেক্ট কৰিলে আৰু এই দাদাই মোক কণ্টেক্ট কৰিলে ছাৰ শ্ব'টো তাৰমানে ধুনীয়া হৈছে ফালি দিছো ছাৰ সুন্দৰ ছাৰ এয়া লওক গামোচা দিয়া সম্বৰ্ধনা অনুষ্ঠান ৰাখিছে আমাক আহক আজি বহাগৰ বতৰত মই দুজন বিশেষ ব্যক্তিক গামোচাৰে সম্বৰ্ধনা জনাম ডিঙিটো ডাঙৰ ছাৰ একলৈ যায় আছো সুস্মিতাক গামোচা পিন্ধোৱাৰ কাৰণ তাই সুদূৰ শিলচৰৰ পৰা আহি বিহুৰ সময়ত যিখিনি নিষ্ঠাৰে তাই কাম কৰিছে এয়া প্ৰশংসনীয় আৰু কমলক পিন্ধোৱাৰ কাৰণ তাক এনেই পিন্ধালে ইয়ে নেপিন্ধালে ই যিখিনি কাম নিষ্ঠাৰে কৰে প্ৰাউড অফ হিম কেকেদা আমরা শুভেচ্ছা নিদিয়ে ভাল হ'ব দে ছাৰ হ'ব হ'ব দে তই এনেকে সৰকি থাকিবি কংগ্ৰেছৰ ইলেকশ্যন যা চলিছেহি ভাল লাগিছে দেই ছাৰ ভাল লাগিছে কিন্তু ইহঁতক গামোচা পিন্ধালে কিন্তু মানে ভাল লাগিছে কিন্তু কি মানে আমিও আপোনাৰ আশীৰ্বাদ বিদেশত নাম এটা কৰি আহিছো দিয়কচোন বিদেশত আমাৰ কাৰণে সেইখনে বিদেশ আৰু দিয়কচোন কেইজন গৈ পাইছে হয় বাৰু ভাল লাগিছে কিন্তু মানে সেই আমাৰো মনটোৱে বিচাৰে দিয়কচোন আমাৰ নিজৰ মানুহখিনি আমাক সম্বৰ্ধনা এটা জনাওক শিল্পীৰ মন নহয় জানো মনে মনে থাকক ফাঁকি বাজি হা কি ফাঁকি দিলো ছুটি কি বুলি লৈছে বিহুত ঘৰলৈ যাব গাঁও ঘৰলৈ যোৱা প্লেন কৰিছে মোকতো এতিয়ালৈকে আপুনি নজনাইছে চুপ ফাংচন কৰিবলৈ গৈছে যাওক মই বেয়া পোৱা নাই কিন্তু ফাঁকি কিয় দিছে সেইটো কাম কিন্তু আপুনি বেয়া কৰিছে প্ৰণৱে চাই আছো দুইজনকে চাই আছো কোনে ড্ৰেছ পিন্ধি নতংকি নহয় মানে কোনো কথাই নকব জীৱনটো আপুনি এনেকে ফাঁকি দি পাৰ কৰিব নেকি উফ কি নহয় নহয় মানে